আদি করি জীব যত রাম রাম রাম। तुम्हारे शरण को शतकोटि बार करो प्रणाम, बार करो प्रणाम। कृष्ण परम শ্ৰদ্ধাভাজন আজি এই বৈদিক ক্লাছস্থলীত ধৰ্মযোগাস্থলীত সমাবেত হোৱা বৈদিক পাৰিষদ বাদ আইন আদি সমস্ত আজি লুঙামুখ শংকৰী বিকাশ কেন্দ্ৰৰ 20তম পাঠ হৰি কৃষ্ণ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ লুঙামুখ শংকৰী বিকাশ কেন্দ্ৰৰ সন্মানীয় সম্পাদক বাপজনক জ্যোতিষ সেনাপতি বাপক, তেখেতে এখন ভকতি বস্ত্ৰৰে সন্মানিত কৰিব। লুঙামুখ শংকৰী বিকাশ কেন্দ্ৰৰ সন্মানীয় নামঘৰীয়া বাপজনক কমল বৰুৱা বাপক আমি এভাগী ভকতি বস্ত্ৰৰে সন্মানিত কৰিবৰ কাৰণে আমি আনিবেদন জনাইছোঁ। কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। ইয়াৰ পিছতে আমি আজি এই বৈকুণ্ঠৰ ধৰ্মধ্বজাক আমি উত্তোলন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিবৰ কাৰণে লুঙামুখ শংকৰী বিকাশ কেন্দ্ৰৰ শ্ৰদ্ধা সভাপতি বাপজনক আমি উত্তোলন কৰিবৰ কাৰণে সেৱা নিবেদন জনাইছোঁ। তেখেতক আগবঢ়াই নিবৰ কাৰণে লুঙামুখ শংকৰী বিকাশ কেন্দ্ৰৰ সন্মানীয় সম্পাদক বাপজনক তেখেতক সেৱা আগবঢ়াই আজি কাৰ্য দেখাই নাছিল। কৃষ্ণ আমি ইয়াৰ লগতে সকলোকে আমি সভাপতি বাপৰ লগতে সহযোগ কৰিব প্ৰয়াস কৰিছোঁ। এতিয়া বস্তু প্ৰকাশ সকলো সন্মানে আগবাঢ়িব। কৃষ্ণ কৰিবলৈ সুবিধাখন দিলে লগতে প্ৰণাম জনাইছোঁ এইসকল মহান ব্যক্তি সকলোৱে হিন্দী গুণত বাস কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ হেতু সমগ্ৰ বিশ্ববাসীৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ সমস্ত
কৃষ্ণ